আজি মোৰ কলেজৰ প্ৰথমটো দিন। নতুন জেগা, নতুন মানুহ। যিমানেই কলেজ আহিবলৈ এক্সাইটেড হৈ আছিলোঁ, সিমানে ভয়ো লাগিছে পাই। জাননে, মই এনেকৈ প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা ওলাই আহিছোঁ ইমান দূৰলৈ। তাতে আকৌ হোষ্টেলত থাকি লৈছোঁ। হাই, তোমালোক নিউ ষ্টুডেণ্ট হয় ন? বাই দা ৱে, মোৰ নাম প্ৰণয়। মই ছিনিয়ৰ হয় তোমালোকৰ। হয় দাদা, মোৰ নাম ৰশ্মি। আৰু তোমাৰ? টিনা শইকীয়া। আচ্ছা, ঠিকে আছে। বাই দা ৱে, মই কিন্তু ছিনিয়ৰ নহয় দেই, ময়ো নিউ ষ্টুডেণ্টহে। কি? তেতিয়াহ'লে ইয়াত আহি ছিনিয়ৰৰ দৰে কিয় কথা পাতি আছ তই আমাৰ লগত? পগলাটো ক'ৰবাত যা ইয়াৰ পৰা। এনেই প্ৰথম দিন কাৰণে ইমান ভয় লাগি আছে, তাতে আকৌ সি ছিনিয়ৰগিৰি দেখুৱাব আহিছে। বাই। ঐ টিনা, কোন নতুন কোন পুৰণা ধৰিবই পৰা নাই। এতিয়াৰ পৰা মই কাৰো লগত কথা নাপাতোঁ। ৰাতিপুৱাৰ পৰা দুবাৰ টুপি পিন্ধাই থৈ গ'ল। চাবি আকৌ কোনোবা নতুন ষ্টুডেণ্ট আহি ছিনিয়ৰগিৰি দেখুৱাই যাব, আমি গমেই নাপাম। সঁচাকৈ আজি চবেই আমাক উল্লু বনাই থৈ গৈছে। এতিয়াৰ পৰা আমিও ছিনিয়ৰৰ দৰেই কথা পাতিম আৰু কাৰোবাক উল্লু বনাইহে এৰিম। বৈ এতিয়া এডমিনিষ্ট্ৰেটিভ অফিচলৈ যাওঁ, আই কাৰ্ডখন লৈ আহোঁগৈ। বৈ। উফ, নেদেখো নেকি? অন্ধ নেকি হা তই? অ' আই এম ছ' চৰি, কিন্তু মোৰ এনেকুৱা লাগিছে তোমাৰহে ক'ৰবাত যাবলৈ দেৰি হৈছে নেকি, সেইকাৰণে খুন্দা খালা মোৰ লগত। কি মানে হা? একো নহয়। পিছে তোমাৰ নামটো? কিয় লাগে? মোৰ নাম জানি কি কৰিবা? প্ৰথমতে তোমাৰ নামটো কোৱা, আৰু কোনটো ডিপাৰ্টমেণ্টৰ হয় তুমি? ছিনিয়ৰৰ লগত কেনেকৈ কথা পাতিব লাগে নাজানা নেকি? অ' অ'কে, মোৰ নাম অৰ্ণৱ ফুকন। মই ইকনমিক্স ডিপাৰ্টমেণ্টৰ হয়। চৰি মেম, মোৰ ভুল হৈ গ'ল। আচ্ছা, ছিনিয়ৰক দেখিলে যে উইচ কৰিব লাগে নাজানা নেকি তুমি? গুড মৰ্ণিং বা, এণ্ড ছ' চৰি। হ'ব হ'ব, যাব পাৰা তুমি। মজা লাগিলে দেই এইটোক টুপি পিন্ধাই। অঁ ঐ টিনা, ল'ৰাটো কিন্তু বিৰাট হেণ্ডচাম দেই। মই যে তাক দেখি খংবোৰ পাহৰিয়ে গ'লোঁ। ঐ, দুইটাৰে ডিপাৰ্টমেণ্ট একেই হয়, ক্লাছত লগ পায়ে থাকিবি। তাকেহে পাই। চা না টিনা, সেইদিনাখন কলেজ আহিছিলোঁহে, ইণ্টাৰনেল এক্সাম ষ্টাৰ্ট হ'লেই। অঁ পাই, তোৰ চাগে পঢ়া হ'লেই, তোৰ আকৌ কিহৰ টেনশ্যন? আৰে এইটো মোৰ ফাৰ্ষ্ট ইণ্টাৰনেল এক্সাম হয়, যিমান পঢ়িলেও ভয়টো লাগিবই ন। সেইটো হয় বাৰু। ঐ, আমি অহা এমাহেই হ'ল, কিন্তু সেই ল'ৰাটোক দেখা নাই। কোনটো ল'ৰানো? সেই ধুনীয়া ল'ৰাটো আকৌ, প্ৰথম দিনা যে মই খুন্দা খাইছিলোঁ। তাৰ নামটো অৰ্ণৱ আছিল, মনত আছেনে তোৰ? অঁ সেই ধুনীয়া ল'ৰাটো। আৰে তাক কেনেকৈ পাহৰিম বাৰু। ঐ, তাক যে সেইদিনাখনৰ পৰা নেদেখায়ে হ'লোঁ। সি কলেজ নাহে নেকি বাৰু? মোৰ মতে সি এইখন কলেজ এৰিয়ে গ'ল নেকি, ইমান দিন অহা নাই। তই পাহৰি যা আৰু তাক। ঐ ৰশ্মি, আজি কলেজত ছিনিয়ৰ আৰু জুনিয়ৰে বাস্কেটবল খেলিব নহয়, বৈ না যাওঁ চাই আহোঁগৈ। অঁ বৈ, মই যে বাস্কেটবল বহুত ভাল পাওঁ, আগতে খেলোঁ নহয় মই। এতিয়া পঢ়া প্ৰেছাৰ পৰাৰ কাৰণে আৰু এইবিলাক বাদ দিলোঁ। ঐ টিনা, এইবোৰ কি দেখি আহিলোঁ আমি? অৰ্ণৱ মানে ছিনিয়ৰ হয়। সেইদিনা আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। সেইদিনাখন আমি বেলেগকহে টুপি পিন্ধাবলৈ গৈছিলোঁ, আৰু অৰ্ণৱে আমাকে টুপি পিন্ধাই থৈ গ'ল, আমি গমকে নাপালোঁ। কি কৰোঁ বাৰু মই এতিয়া? সেইদিনাখন যে মই তাক কি যে ক'লোঁ, এতিয়া যে মোৰ বৰ লাজ লাগি আছে। একো নাই দে, মেটছ খতম হ'বই এতিয়া, তাক গৈ চৰি কৈ দিবি। অৰ্ণৱে বহুত ভাল বাস্কেটবল খেলে ন? ঐ, মই তাৰ লগত কথা পাতিবলৈ গ'লে তই কিন্তু মোৰ ওচৰতে ৰৈ থাকিবি। হ'ব বাৰু, ৰৈ থাকিম দে, তই চিন্তা নকৰিবি। বৈ যাওঁ, খেল শেষ হ'বই এতিয়া। অৰ্ণৱ, ইউ আৰ টু গুড। অৰ্ণৱ, তুমি বেষ্ট হয় বেষ্ট। আজি তোমাৰ কাৰণে ছিনিয়ৰৰ টিমটো জিকিলে। অৰ্ণৱ, আজি তুমি আমাৰ লগত ব'লা, আজি আমি ট্ৰিট দিম তোমাক। থেংক ইউ অল, বাট চৰি, মই আজি কাৰো লগত যাব নোৱাৰিম। ঐ ৰশ্মি, অৰ্ণৱ দেখোন কোনো চেলিব্ৰিটিতকৈ কম নহয়। চাচোন কিমান ছোৱালী তাৰ পিছত লাগি আছে, কিন্তু সি কাকোৱে ভাও দিয়া নাই। আৰু ইমান ভিৰৰ মাজত আমি তাৰ ওচৰলৈ কেনেকৈ যাওঁ? তই তাক চৰি কেনেকৈ কবি? ঐ টিনা, মোৰ তাক দেখি এনেকুৱা লাগিছে যেন গোটেই গোপীবোৰৰ মাজত কৃষ্ণহে সোমাই আছে। চব ছোৱালীয়ে পচন্দ কৰে দেখোন তাক। এক্সকিউজ মি, হেল্ল', চাই থৈ দিয়া অলপ।
অৰ্ণৱ ব'লা ইয়াৰ পৰা, ইমান ভিৰৰ মাজত থাকিব দৰকাৰ নাই। আহা আহা, ব'লা ক'ৰবাত ফুৰিবলৈ যাওঁ। প্ৰিয়া, থেংক গড তুমি আহিলা, ব'লা। ডাইনীজনী এইজনী অৰ্ণৱক একেবাৰে তাই প্ৰেমত ফচাই থৈছে। জানো নিজকে কি বুলি ভাবে। ধনী বাপেকৰ জীয়েক যে, সেইকাৰণে এটিটিউডটো বেছি অলপ তাইৰ। নাজানো আৰু অৰ্ণৱে এই প্ৰিয়া নিচিনা ইমান অহংকাৰী ছোৱালী এজনীৰ লগত কেনেকৈ ৰিলেশ্যনত আছে। বৈ কেণ্টিনলৈকে যাওঁ, কিবা এটা খাই লওঁগৈ। ঐ ৰশ্মি, অৰ্ণৱ যোনজনী ছোৱালীৰ লগত গৈছে সেইজনী তাৰ গাৰ্লফ্ৰেণ্ড হয়, মানে অৰ্ণৱৰ গাৰ্লফ্ৰেণ্ড আছে। অঁ ঐ ৰশ্মি, অৰ্ণৱ যোনজনী ছোৱালীৰ লগত গৈছে ছোৱালীজনী দেখিবলৈ ধুনীয়াই ন? মিলিছে কিন্তু দুইটাই। হয় চাগে, নাজানো মই। কি হ'ল তোৰ আকৌ কিয় খং উঠি আছে? নাই উঠা অ' খং, কৈ নাথাকিবিচোন তাৰ কথা। মোৰ কি হৈছে বাৰু, তাৰ গাৰ্লফ্ৰেণ্ড আছে, মোৰ আকৌ কিয় খং উঠিছে? উফ, অকল এবাৰ যদি মই অৰ্ণৱৰ লগত কথা পাতিব পৰা হ'লে। হে ভগৱান, তুমিয়ে কিবা এটা কৰা আৰু। ৰশ্মি, তই কাক লগ কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছ? আমাৰ ছিনিয়ৰ এজন, তাৰ নামটো অৰ্ণৱ ফুকন হয়। তই চিনি পাৱ নেকি? সেইদিনাখন যে বহুত ভাল বাস্কেটবল খেলিছিলে সেই ল'ৰাটো। অৰ্ণৱ দাদাৰ কথা কৈছ? মই চিনি পাওঁ নহয়, মই লগ কৰাই দিব পাৰিম। তই আকৌ কেনেকৈ লগ কৰাবি? ঐ মিছা কথা নকবি আকৌ সেইদিনাখনৰ নিচিনাকৈ। আৰে বাবা, নাই কোৱা মিছা কথা। অৰ্ণৱ দাদাক মই বহুত ভালকৈ চিনি পাওঁ, তেওঁ মোৰ কাষৰ ৰুমতে থাকে, আমাৰ হোষ্টেলৰে হয় তেওঁ। আচ্ছা, তেতিয়াহ'লে কিবা এটা কৰ না ইয়াৰ প্লিজ, মই তাৰ লগত অকল এবাৰ কথা পাতিব বিচাৰোঁ। ঠিক আছে, মই ক্লাছৰ পৰা গৈয়ে অৰ্ণৱ দাদাৰ লগত কথা পাতিম বাৰু। লগ কৰাই দিবি কিন্তু, পাহৰি নাথাকিবি দেই। অঁ কৰাই দিম, চিন্তা নকৰিবি। এতিয়া মোক পিজ্জা এটা খোৱা তহঁতি। ঐ কিমান নেখাওঁ হা? এনেকৈ খাই খাই কেতিয়াবা পেটটো ফুটি থাকিব, গম পাবি তেতিয়া। মোৰ মনটো যে ইমান ভাল লাগি আছে। ফাইনেলি কাইলৈ অৰ্ণৱক লগ পাম। এই জুলিজনী যে ইমান দেৰি কৰিছে, গুচি যামগৈ এতিয়া বেছি দেৰি কৰিলে। হাই প্ৰিয়ংকা বা। হেল্ল', তুমি কোন হয়? তুমি জুনিয়ৰ চাগে ন? হয় বা, তোমাক কথা এটা কওঁ। অঁ কোৱাচোন। তুমি ইমান ধুনীয়া, মই তোমাক দূৰৰ পৰা চাই আছিলোঁ আৰু মনতে ভাবি আছিলোঁ যে এতিয়া তোমাৰ ওচৰলৈ যাম আৰু তোমাক ধুনীয়া বুলি তাৰিফ কৰিম। হয় নেকি? থেংক ইউ ছ' মাছ। প্ৰিয়ংকা বা, তোমালোকৰ ক্লাছৰ অৰ্ণৱ দাদা যে, তেওঁ ক'ত থাকে জানা নেকি? অৰ্ণৱ সি তাৰ লগৰ দুটামানৰ লগত এই কলেজৰ ওচৰতে ক'ৰবাত থাকে। কিয় সুধিলা? তোমাৰ আকৌ অৰ্ণৱৰ লগত কি কাম আছে? নাই অৰ্ণৱ দাদাৰ লগত মোৰ একো কাম নাই, মানে আমাৰ বেটছৰ এজনী ছোৱালীয়ে অৰ্ণৱ দাদাক লগ কৰিম বুলি কৈছিল। বেচেৰি ইমান ট্ৰাই কৰি আছে অৰ্ণৱ দাদাৰ লগত কথা পাতিবলৈ, কিন্তু তাই এতিয়ালৈকে হাই হেল্ল' এটাও ক'ব চান্স পোৱা নাই। এনেকুৱা লাগে যেন তাই অৰ্ণৱ দাদাক পচন্দ কৰে নেকি, সেইকাৰণে তোমাক সুধিবলৈ আহিছিলোঁ। হোৱাট ননচেন্স, তাইৰ নাম কি হয়? তাইৰ নামটো ৰশ্মি গগৈ। প্ৰিয়ংকা বা, মই যাওঁ দেই, মোৰ ক্লাছ আছে মানে এতিয়া। মই অৰ্ণৱক আজি 3 বছৰৰ পৰা পতাব চেষ্টা কৰি আছোঁ, কিন্তু সি আজিলৈকে হাই হেল্ল' বাদে মোৰ লগত ভালকৈ কথা এটাও পতা নাই। আৰু এই কালি অহা ছোৱালী এজনীয়ে অৰ্ণৱক পতাব চেষ্টা কৰি আছে। এই কথাটো মই কলেজৰ চবকে ক'ব লাগিব।